সকলো বস্তুৰ এটি নিৰ্দিষ্ট সময় আছে। আকাশৰ তলত সকলো কথাৰ এটি নিৰ্দিষ্ট সময় আছে। উপদেশকৰ গ্ৰন্থখন এটা গভীৰ দাৰ্শনিক আৰু বাস্তৱিক চিন্তাৰে ভৰা। এই গ্ৰন্থৰ লেখক সম্ভৱতঃ ৰজা সোলোমন জীৱনৰ অৰ্থ, সুখ, কষ্ট আৰু ঈশ্বৰৰ প্ৰভৃত্বৰ বিষয়ে গভীৰ চিন্তা কৰিছে। উপদেশক শ্লোকবোৰ বিশেষভাৱে জীৱনৰ সময় আৰু পৰিস্থিতিৰ বৈচিত্ৰ্য ব্যাখ্যা কৰে। প্ৰথম শ্লোকটো প্ৰকাশ কৰে যে ঈশ্বৰে পৃথিৱীৰ সকলো ঘটনাৰ বাবে এক নিৰ্দিষ্ট সময় স্থিৰ কৰিছে। শ্লোকটোৱে স্পষ্টকৈ কয় যে পৃথিৱীত সকলো বস্তুৰ এটা নিৰ্দিষ্ট সময় আছে। মানুহে নিজৰ ইচ্ছামতে সকলো কৰা নাই, ঈশ্বৰে সময় আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ইয়াৰ অৰ্থ হ'ল, আমাৰ জীৱনত কিছুমান বস্তু ঘটিব লাগিব আৰু কিছুমান বস্তু ঘটিবলৈ দেৰি হ'ব পাৰে, কিন্তু সকলো সময়ত ঈশ্বৰৰ পৰিকল্পনা পৰিপূৰ্ণ হয়। এই পৃথিৱীত সকলো বস্তু একে অৱস্থাত নাথাকে। সুখৰ সময় থাকিলে দুখৰ সময়ো আহিব, জন্ম থাকিলে মৃত্যু থাকিব, লাভ থাকিলে হানিও থাকিব। মানুহে বহু সময়ত এই পৰিৱৰ্তনক বুজিব নোৱাৰে, কিন্তু ঈশ্বৰৰ পৰিকল্পনা সকলোৰে ওপৰত আছে। যিহেতু সকলো বস্তুৰ নিজা সময় আছে, সেয়ে মানুহে ধৈৰ্য ধৰি ঈশ্বৰৰ ওপৰত ভৰসা কৰিব লাগে। কেতিয়াবা মানুহে নিজৰ প্ৰচেষ্টাৰে আগবাঢ়িবলৈ চেষ্টা কৰে, কিন্তু ঈশ্বৰৰ সময়ত যি হয়, সেয়াই উত্তম। এই শ্লোকটোৱে শিকায় যে মানুহে নিজৰ জীৱন পৰিকল্পনা কৰিব লাগে, কিন্তু সকলো কাম ঈশ্বৰৰ ইচ্ছাত হ'ব। কেতিয়াবা আমাক দুখ বা দোলগুলীয়া সময়ৰ সন্মুখীন হ'ব লগা হয়, কিন্তু এই শ্লোকটোৱে কৈছে যে সেইবোৰো ঈশ্বৰৰ নিয়ন্ত্ৰণত আছে। আমাক কেতিয়াবা কিবা এটা পোৱাৰ বাবে অধীৰ হ'ব পাৰে, কিন্তু ঈশ্বৰে জানে কেতিয়া আমাক কিবা এটা দিব লাগে। উপদেশক আমাৰ জীৱনৰ সময় আৰু পৰিস্থিতি বুজিবলৈ সহায় কৰে। সকলো বস্তু ঈশ্বৰৰ নিয়ন্ত্ৰণত আছে আৰু তেওঁ নিৰ্দিষ্ট সময়ত সকলো কাৰ্য সম্পন্ন কৰে। সেয়ে আমাক ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখি ধৈৰ্য ধৰিব লাগে। সকলো বস্তুৰ এটি নিৰ্দিষ্ট সময় আছে। এই বাক্যজোৰা সদায় মনত ৰাখি ঈশ্বৰৰ ওপৰত পূৰ্ণ বিশ্বাস ৰখা উচিত।